স্যার ৰাকেশ আহিলে নাই রাকেশ দা অহা নাই স্যার কামৰ সময়ত মানে ই সদায় নাথাকে কি কাম আছে স্যার কাগজ এখন ডিটিপি কৰিব লাগিছিল দিয়ক মই কৰি দিম হ'ব কম্পিউটাৰ ক্লাছ কৰিলাহে কৰিলা সিপিইউটোকে অন কৰিব নিশিকিলা ডিটিপি মাৰে যোৱা হ'ব স্যার স্যার ক'ত আছ তই স্যার আছো স্যার কওকচোন ইমিডিয়েট থানালৈ আহ স্যার আজি মই নেযাও নেকি 5 মিনিটৰ ভিতৰত থানাত আহি হাজিৰ হহি ইস তেৰি থানালৈ বা মই এতিয়া কেনেকে যাওঁ এই থানালৈ গ'লে ফাটলা বাইদেউ ফালি পেলাব নহয় নিজকে ছাৰে মানে একদম বুজি নাপায় দেই থানাত কাম তাৰ মৰ্জি মতে চলিব মই আজি নেযাওঁ কেনেকে নাহ আজি তৌ মই চাম নহয় স্যার এই কি জুমি আছ নাই স্যার কক এইখন ডিটিপি কৰ 5টা প্ৰিন্ট আউট কৰি মোক দে হেৰি কৰো মই বাৰু ঘৰতে ডিটিপিটো কৰি ল'ৰাটাৰ হাতত তোক পঠাই দিম এই ইয়াতে কৰ এতিয়াই লাগে মোক আৰ্জেণ্ট নেকি তেতিয়াহ'লে আগতীয়াকে ক'ব লাগিছিল আৰু ছাৰ কি হ'ল হেৰি 5টা ন যা দুদিন আগতে তাক কাম দিব লাগে এই শ্বৰুমত গাড়ী চোৰ হৈছিলে হা তোক মাটি চলাবলৈ মাতিছিলে তালে সঁচা কথা ক একচুৱেল কেছটো কি এইডালক চফাই দি দিওঁ বিজু খুৰী নাইও নহয় ওচৰৰ কেতিয়াও আইমনো কেতিয়া বিয়া 2 তাৰিখ বিজু খুৰী ৰহ ভতিজা এই ল'ৰাটোৱে সঁচা কথা কৈ নেহাৰ লগত শ্বৰুমত কি কৰি আছিলি এই ওলা মই আজি ওলা তই কিমান দেৰি সোমাই থাকিবি ফচি গলো বা বহুত টান দেই আপুনি যে দিনটো ইমান কাম কৰি থাকে ভাগৰ নালাগে আপোনাৰ নেলাগে অভ্যাস সময় না মই যে ইমান কাম কৰিব নোৱাৰো দেই কিয় নোৱাৰিবা পাৰিবা সময়ত এইবোৰ চব অভ্যাস হৈ যাব নাই বৌ মই সঁচাকেই নোৱাৰো বিয়াখন হ'বলৈ দিয়াচোন তাৰ পিছত চাম পাৰিবানে নোৱাৰা বিয়া তুমি গোটেই জীৱন কি বিয়া নহম বুলি ভাবিছা নেকি তাৰ পিছত চাম এখন ঘৰৰ লক্ষ্মী বুৱাৰী হৈ তুমি এইবোৰ কেনেকে চম্ভালা লাজেকে খুন্দা মাৰি থৈছে আয়ো বা এইবোৰ ইমান টান নোৱাৰি দেই দেখ ভাল হৈ যাব ৰবা ভাল হৈ যাব ৰ'বচোন ভাল হৈ যাব একো নাই একো নহয় মই আছো নহয় হ'বচোন এৰি দিয়কচোন ৰ'ব ভাল হৈ যাব কি হ'লে নহয় বৌ মই দুখ পালো পটককে মুকুতা দা হ'ল আৰু এৰি দিয়ক নহয় মই মালিচ কৰি দিম নহয় নেলাগে হ'ব যাচোন তই যা নাই বৌ একো নাই মই কুঁৱাৰ পাৰত পানী অলপ দি দিলে ভাল হৈ যাব চাগে আজিহে ছুটি ল'বলৈ পালে গাড়ীত আহি এতিয়া খোজকাঢ়িবই নোৱাৰা হলো কঁকালত ধৰিছেগে
নিচিনাকে এতিয়া মোক ৰাস্তাতে ফালিব মই গৈছো ৰ ঐ ও বা ই পলাইছে দেখিলা তই ক'ত আহিবি স্যার কাগজ কলম লৈ এনেকৈ বহি আছে যে লিখ এলা লাগছে এই পুলিচ মানুহে এলা লাগা বুলি কলি বেয়া শুনে আমি সঁচা কথা কোৱা মানুহ ভাই দিয়ক মই লিখি দিম পারবি আরে চাইহে লিখিব লাগে কিন্তু তাৰ বিনিময়ত মোক কিন্তু এটা 50 টকা দিব লাগিব দে দিম দে ভুল হলে সাবধান কিন্তু এই টেনচনে নলব মোৰ কেতিয়াও ভুল নহয় উঠক লিখ দে লিখি থাক মই বহি বহি চাই থাকিম এই আপুনি টেনচন নলবচোন মই আছোই দে আরে তই মোক বাৰে বাৰে কিয় দুখ দি আছ মই তো খুনি আছো নেকি সাইকেল কোনে খুনি আছে চাইকেলখন কোনে চলাই মই চলাইছো আপুনি মোক খুনা মাৰিছে আহা লৰা সাইকেলখনত মই উঠি আহিছো সাইকেলখনে মোৰ লৈ আহিছে মানে আপুনি আপোনাৰ জেগাত ঠিকে অ আছে ঠিক আছে মই মোৰ জেগাত ঠিক আছে ডেফিনেটলি ঠিক আছে দুখটো কোনে কৈছে সাইকেলখনে শাস্তি পালে কোনে পাইছে সাইকেলে পাব লাগে সঁচা অ ভাগি পেলাম ভাগি পেলাম হাত যাব না পাবি কৈছ না ভাগি পেলাম তো মই পেলালা চাও এই দে কোনে বোলে সাইকেল কোনে মানুহ পেলাই পেলাই দিছে ভাগি পেলাইছো এই ঐ হয় কি হৈছে চা কি হৈছে ইয়াত ওই হইছি না নাই এই ৰ অলপ আছে ভুল নকৰবি কিন্তু এই নকৰো ছাৰ ভুল জলদি বিক সারে আইলিয়ে বিচারবো হ'ব কি হল উঠিয়াইছি দেই আৰু তই কি লিখছা জিন্দিগি তাক নকবি এই নকওঁ কি ক'ব নালাগে মোক নাই নাই একো নাই বৰ এই, খবৰ তই কাগজ কাম কলম আছে। লৈ বহিলি যে কি লিখিছ চাও নাই এনে বহিছি আৰে কি লিখিছ চাওচোন চাও ৰ কিবা এটাতো আছে ঐ চাইকেল থ চাইকেলখন মানে ছাৰ হেৰি মই গৈয়ে থাকো নেকি মই চাইকেল থবলৈ কৈছো নে নাই থৈছো ছাৰ কওক ৰাস্তাত এইবিলাক কিহৰ অক্ষেপ ফালি মানে ছাৰ মই এফালৰ পৰা আহি আছো আকিছা এফালৰ পৰা আহিছে মোক খুনা মাৰি দিছে মই বোলো কি ঐ কেইটামানে ক'লা ল'ৰা মই তোক খুন্দি আছো নে তই ৰাস্তাত খোজকাঢ়িব নাজান মই ৰাস্তাত খোজ কাঢ়িব নাজানিছো ছাৰ মই ৰাস্তাত খোজ কাঢ়িব নাজানিছো মই দৌৰিবও জানিছো ঐ অভদ্ৰামি বন্ধ কৰ বাইকত উঠ আকৌ ভাঙি পেলাই ঐ তোক বাইকত উঠিব দিছো নাই আৰু ঐ ছাৰ তই থানালৈ সোনকালে আহ হ কেইটামানে ক'লা ল'ৰা এইটো দে থৈ হল না নাই কি আরে জলদি লিখ না সারে আহি পাবা টাইম হইছে আরে লিখিয়েতো আছো লিখ কি লিখি আছ কমল এই একো লিখা নাই আৰে মই যেবা দেখাই নাই চাও কি লিখিছ চাও নাই হেড ডেড তই কিছুমান কথা কিয় লাগি থাকা নো বল তোৰ লগত কথা এটা কি আছে কথা এই গাড়ীৰ কথা আছে বল এই ইয়াতে কক ইয়াত ক'ব নোৱাৰে তোৰ কিছুমান কথা বল ইফালে বল বল সদায় ফুচুৱা ধান্দা তোমাক ইয়াত নাহিবলৈ কওঁ কিয় আহা তুমি হা কি নহয় এনেহে আহিছো কেনেকুৱা ভাত চা ফুল পেটি কৰি নাথাকিবা যোৱাচোন যোৱা ইয়াৰ পৰা হা কালি দেখোন তুমি বাহনখন নাচালে বোলা নাপাক চাই সেই ভগা চাইকেলখন ওৰা ভগা হওক চিগা হওক মোৰ চাইকেল এৰিলি সদায় মই ডাবল কেৰি নিজৰ বুলি এই পাগল এই চব মানে বোলাচোন এই মই নাযাওঁ দেই মেনকা এই আহা কোনোবাই দেখিব আহাচোন পটকে গুচি আহিবা আরে নেহা আকৌ কোন গ'ল দেখিছাতো এনে এনফিল্ডখন লৈছে সি হেৰা মোৰ এই বাহনখন আকৌ কোনো গুণে ৰয়েল এনফিল্ডতকৈও কম নহয় দেই নিজৰ বুলি হ'ব থোৱা এতিয়া যোৱা ইয়াৰ পৰা হেৰা
এদিন দুইটাই এইখন চাইকেলত উঠি তুমি পিছত উঠিবা আৰু মোক এনেকে ধৰিবা এটা লং ড্ৰাইভত যাম নিজৰ নিজৰ বুলি মই পাগল হোৱা নাইতো তোমাৰ লগত এইখনত উঠি মই লং ড্ৰাইভত যাবলৈ বুলি কৈছা কি জুমি আছ মোৰ লগতে যাবানে নোযোৱা কোৱা উফ ৰাম কিয় বৰ কৰি আছা যোৱা না কি চাই আছ যামগে যাবানে নোযোৱা কোৱা না উফ তই ইয়াৰ পৰা যা না হেই এইবিলাক কৰি থাকিলে মই বহুত বেয়া পাওঁ মই যাওঁগে ক'ত যাওঁ ৰবা নিচিকুটো বুলি কোৱা নিচিকুটো দিয়া ঐ হৈছিলে নাই হ'ল দে ছাৰ আহি গ'ল নহয় হৈ গ'ল একবাৰ পঢ়ি চাওকচোন আপুনি তই চাইহে ৰিক্সা কিয় পঢ়িব হ'লেও ভুল হ'ব পাৰেতো নাই ভুল নহয় ভুলো হ'ব পাৰে নহয় মত আহিছা আছে বোলে কিবা কাগজ এখন লিখিবলৈ দিছে দিয়ে হাজিৰা হ'বলৈ দিছে মই কৈছে হাজিৰা হওক অৰ্ডাৰ দি পাইছা আছে দি পেলাই অৰ্ডাৰ দিছে মোক গা দিহে গৈছেগে আৰু বল পইচা ৰ'ব কি পইচাটো দি যাওঁ আহি দি আছো বাকী বোকা নাই মই বহুত পাই থৈছো দিয়ক ল এইটো কিহৰ পইচা দিছে তোক কিয় লাগে বল কমল এনে কি হৈছে 50 টকা যে দিছে কি হৈছে আদা বেপাৰীক যে আজি সময় কিয় লাগে কোন আদা বেপাৰী কথা কৈছে তোক কিয় লাগে ইটো পইচা তোক কিয় লাগিছে সিটো পইচা তোক কিয় লাগিছে কি আছো ছাৰ লওক কমলা ফুলিৰ না হৰা কিঠ পইচা টকীয়া কেছটো কি আছে ৰোনা কওকচোন কি আছে ছাৰ ঠিকে আছে না এইখন কি লিখিছে দুনিয়াৰ বাৰে পাছে ভুল চাই লিখোতে মানুহে ইমান ভুল কৰে নে মানে ছাৰ মৰমে থাকক কমলক যে 50 টকা দিছে কাগজখন লিখি দিয়াৰ কাৰণে দিছে আছাই কাগজখন লিখি দিয়াৰ কাৰণে দিছে ভিতৰলৈ সোমাবলৈ নিদিয়ে চা কথাটো ক কি কথা তই মোক দেখি কিয় পলালি সেইটো ক মই চুনে টকাই যে তোমাক দেখিলে পলাম তই চুৰনে দোকান সেইটো মই গম নাপাম কিন্তু মোক দেখি যে পলাইছ সেইটো খাটাং মই কিহৰ কাৰণে পলাম তুমি কোৱা নেহাৰ কাৰণে কি নেহাৰ কাৰণে কি নেহাৰ কাৰণে তোৰ নেহাৰ লগত কিবা এটা অংক আছে অংক মই এনেও বেয়া পাওঁ এতিয়া মই নেহাক ভাল পাম বুলি কৈ দিলেহে হ'ব তোমাৰ নকবি নাভাবিবিও নহলে নক্সাক চিঙিলৈ গুচি আহিম মই সুপনখা হৈ লওক তাৰপিছত ভগৱানৰ কৃপাত কিবা মিতি হ'ব লগা হলে তুমিয়ে লাজ পাবা আজিও বাহিৰলৈ গৈছিলি ক তই যাব দিলি কিয় মই বান্ধি থব লাগিছিল তাইক মোক কিন্তু খেলটো ভাল দেখা নাই দে কিহৰ খেলো এই ৰাকেশ আৰু তাইৰ মাজত কিবা এটা আছে কথাটো অৱশ্যে ময়ো সন্দেহ নকৰা নহয় তই মহিলা সমিতিত থৈ দি এনকুৱাৰী এটা কৰিব নোৱাৰ তই পাগল হলি মহিলা সমিতিয়ে হবলৈ এইবিলাক কথা ইনকুৱাৰী কৰে আৰে নকৰিব বুলি কথা আছে নেকি কৰিবওতো পাৰে এইটো মনাবান থাক যা ভিতৰলৈ যা কাম বন নাই যি টি কথা আহিব কি থাকিব নাই এনকুৱাৰী মই মোৰ নিজৰ ফালৰ পৰা কৰিম মোকো তাতে এনকুৱাৰী কমিশ্যন ভণ্টি মই আহিছো দি 50 টকাটো দি কিয় দিম তোৰ কাৰণে ছাৰৰ গালি খাইছো পইচাটো দি আৰে ইমান কষ্ট কৰি লিখিছো আপোনাক পইচা কিয় ঘূৰাই দিম দে কিয় ঘূৰাই দিম দুনিয়াৰ ফুল লিখছা গালি খুৱাইছা দে পইচাটো দে সেইকাৰণে আপোনাক লেখা হোৱাৰ পিছত পইচা পাৰিছো আপুনিহে নাচালে মই এতিয়া পইচা ঘূৰাই নিদিওঁ পইচাটো দে নিদো কেছটো তাৰমানে এইটোহে আছে আশা ফুচুছে এইখন পাকিস্তান সকলোৰে লগত মিলি জুলি ভালকে শান্তিৰে থাকিব লাগে কি যে ঘটনা কৰি থাকে ইফালে আহক চাহ এইটো ক'ত লৈ গৈছ তই মই আপুনি বুলিহে টানিছো চাহ কি হৈছে চাহ ইফালে
কি হ'ল কি হৈছে এই সব মই নাজানো পইচা ঘূৰাই দি কিয় ঘূৰাই দি মই এই কষ্টৰ পইচা কষ্টৰ পইচা দুনিয়াৰ ভুল মাখা লিখছা সাৰৰ গালি খুৱাইছা মোক ইয়া গালি আৰম্ভহে আছে এতিয়া গালি ভালি দালি চব খাব লাগিছে এফালে চাপ অ ছাৰ চাপ খা শুভেচ্ছা অকণ দিছো নহয় মানে ছাৰ লাজ নাপায় আপুনি কমলক টকা দি তাৰ হতুৱাই কাম কৰায় নহয় মানে ছাৰ মই একদম মনে মনে থাকক এডাল পম্বিত ওলাইছে একদম ডিমিটেনে আহক মোৰ ৰুমলৈ আহক ছাৰ আহক ছাৰ কমল চা শুভেচ্ছা অকণ আপোনাকো দিছো কংগ্ৰেছৰ ইলেকশ্যন যা কংগ্ৰেছৰ ইলেকশ্যন আহক একো নহয় আহক বলক সৰি ছাৰ মই কৈছো নহয় আপুনি বহক সৰি ছাৰ প্লিজ বসুমতাৰী চিট চিট এয়ালক মোৰ চকুৰ আগত এতিয়া লিখক ছাৰ ভুল হৈ গ'ল ক্ষমা কৰি দিয়ক মই আপোনাক লিখিব দিছো কুইক চা মা ভাজ মাৰিব নালাগিছে পানী গিলাচ মাৰি দিয়ক ঐ থ পানী থ আপুনি লিখক আপুনি লিখক মহাদুষ্ট ছাৰ সি আপোনাক লিখিব দিছো মই লিখক অ হ'ব ছাৰ আহা তুমি এনেকে ওলাই আহিবা বুলি মই জানো নেকি কিবা গম পাই গলা চাগে নহলে তোমাক ইয়াত কিয় লগ পাম বা ঠিকে আছে দিয়া মই ভাবিছিলো তুমি মোক লগ পালে চাগে ভাল পাবা কিন্তু খংহে কৰিলা ন মনে মনে থাকা কোনোবা ইয়াত দেখিলে কি হ'ব এবাৰ ভাবি চাইছা কোনে দেখিব কোৱাচোন কিয় নেদেখিব কোৱাচোন এনেকে কোনে কি হ'ল জেখাহো আহিছে ক'ত বিউটি বাহিৰা ক'ত? এইফালে চোৱা মই এতিয়া ক'ত যাওঁ এইফালে গুচি যোৱা এইফালে গুচি যোৱা গুচি যাওঁ। এইফালে গুচি যোৱা বাকলি অকলে অকলে বুন্দাবৰ দি আছ কিয় মোৰ সব কথা তোমাৰ কিহৰ আপত্তি বাকলি গৰজ পৰিছে তোৰ চব কথাত মাথা মাৰি থাকিবলৈ বচালা প্ৰভু কৃষ্ণ ঐ গলৈ ভাল ৰক্ষা পৰিলো আজি ভাল বচালো দিয়া ময়ো ব'লা এক চক্কৰ ধুনীয়াকে চাইকেলত উঠি মাৰি আহোঁ ট্ৰেইনটো বেয়া নেকি তোমাৰ আৰে টেনচন কিয় লৈছা তোৰ বক্সলৈ কাপোৰ লৈ আহিছো তোৰ নিজৰ বুলি ক'ত টুল বক্স নাযাওঁ দেই মই হয় নেকি ঠিকেই দিয়া মই যদি ধনী মানুহৰ ল'ৰা হোৱা হ'লে মোৰ যদি এনেকৈ বাইক এখন থকা হ'লে তেতিয়া নিশ্চয় গ'লা হয় মোৰ লগত দুখীয়া মানুহৰ ল'ৰাবিলাকে আচলতে প্ৰেম কৰাৰ অধিকাৰে নাই বুজিছা ভেলু নাই নিজৰ বুলি হ'ব দিয়া ইমান চেণ্টি ফালিব নালাগে ব'লা কিন্তু অকণমানহে উঠিম এতিয়া টুল বক্স খোলা কাপোৰ দিয়া লোৱা উঠা কি যে কৰাই থাকা নহয় তুমি ধুনীয়াকে ধৰি লোৱা না হেই ঘৰৰ কথা ভাবিব নালাগিছে লিখক সময় গৈ আছে মোলে চাব নালাগিছে বহিলে চাওঁ আকৌ সময় গৈ আছে কি হৈছে তই যাচোন বাহিৰত দিগদাৰ দি থাকিব নালাগে যিটো বয়সত পঢ়িব লাগিছে সেইটো বয়সত মকাই ঘূৰি ফুৰিছে ইছ ৰাম নমাই দিয়া না আৰু অকণমানহে যাম ব'লা ভাল লাগিছে কোনোবাই দেখিব এইটো সুবিধাটো সদায় নাপাওঁ একো নাই দিয়া
হ'ল কোন চাও নালাগে কোনো নহয় মোৰ বন্ধু হয় কি চাব দেছো কিয়নো চাব লাগে মই পাকিস্তানী সন্তানবাদী আনিছো নেকি চাব দেছো মোক মোকে চাম মোক চাব মোকে চাম কিয় মোক চাব দেচোন তেৰি